নমস্কাৰ, সকলো ভালে আছে চাগে। মই ৰাজেশ কুমাৰ দাস। আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। যদি এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে কোনোবাই যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক, যাতে আপোনালোকৰ যি কম্পিটিটিভ এক্সামৰ কাৰণে মই যিবোৰ ভিডিঅ' বনাম তাৰ পৰা আপোনালোকে যাতে লাভ ল'ব পাৰে, তাৰে আশা ৰাখিলোঁ। চ' যি নহওক, আমাৰ যি আছাম টেটৰ কাৰণে যোনে যোনে এপ্লাই কৰিছিলে তেখেতসকলে নটিফিকেশ্যন পাইছেই চাগে, যিহেতু অতি সোনকালে আছাম টেট 2021 অনুষ্ঠিত হ'ব বুলি নটিফিকেশ্যন অলৰেডি আহিলেই। যি কি নহওক, আজি যি এইখন পেপাৰ মেঘালয় টেট 2021 বুলি মই ডাউনলোড কৰিছিলোঁ, তথাপিও আহিলে এখন চেম্পল পেপাৰে। তথাপিও ইয়াত থকা মেথমেটিক্স যিটো কম্পালচৰি পাৰ্ট হয়, যি 30টা কুৱেশ্যন আহিবই মাষ্ট বি, সেই পাৰ্টটো মেথমেটিক্সৰ পাৰ্টটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ, যাতে আপোনালোকে ইয়াৰ মেথমেটিক্সৰ যিকোনো এটা সাধাৰণ কিবা এটা হ'লেও শিকিবলৈ পায়, তাৰে আশা ৰাখিলোঁ। যি কি নহওক, আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। চ' আশা কৰোঁ এই লাষ্টলৈকে যি চাই লৈ ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। চ' যি নহওক, আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে 61 কুৱেশ্যন ডেট ইজ গিভেন হিয়াৰ। কি দিয়া আছে? দ্য প্ৰডাক্ট অফ টু নাম্বাৰ ইজ 105, 105. ইফ ওৱান নাম্বাৰ ইজ -7, দেন উই হেভ টু ফাইণ্ড আউট দ্য আদাৰ নাম্বাৰ। চ' আমি জানো যে যিকোনো দুটা সংখ্যাৰ পূৰণফল যদি দিয়া থাকে, সেইটোৰ যদি এটাৰে আনটোক যদি ডিভাইড কৰোঁ, এটা দিয়া থাকে, তেনেহ'লে এটাক আনটোৰে ডিভাইড কৰোঁ, তেনেহ'লে যিটো পাম সেইটোৱে হৈছে আদাৰ নাম্বাৰ। চ' ইয়াতে প্ৰডাক্ট দিয়া আছে, প্ৰডাক্ট দিয়া আছিলে আমাৰ 105 আৰু দিয়া আছে ওৱান নাম্বাৰ ইজ -7. চ' আমি যদি ডিভাইড কৰোঁ, তেনেহ'লে আমি কি পাম? -15. চ' ইয়াৰ এনচাৰ হৈছে যি অপশ্যনত বি দিয়া আছে, সেইটোৱে আমাৰ কাৰেক্ট এনচাৰ। অ'কে, চ' বুজি পালে চাগে। এতিয়া 62 কুৱেশ্যন ডেট ইজ গিভেন ইয়াৰ। হুইচ অফ দ্য ফলোইং পেয়াৰ অফ নাম্বাৰ্ছ আৰ কো-প্ৰাইম? চ' কো-প্ৰাইম হ'বলৈ হ'লে ইয়াতে কো-প্ৰাইম বুলি কৈছে। চ' কো-প্ৰাইম হ'বলৈ হ'লে যিকোনো দুটা নাম্বাৰৰ ফেক্টৰ বা মাল্টিপলছ ফেক্টৰ আমাৰ কি হ'ব লাগিব? 1ৰ বাহিৰে বেলেগ হ'ব নোৱাৰে। তো ইয়াতে আমি চাওঁ, এটো দিয়া আছে 52 আৰু 81. চ' 52 এণ্ড 81 আমাক দিয়া আছে। সিহঁতৰ যদি আমি চাওঁ ফেক্টৰ্ছবোৰ, ইয়াৰ কোনো কমন ফেক্টৰ নাই 1ৰ বাদে। চ' ইয়াতে আমি কি হ'ব? 52 আৰু 81 উইল বি দ্য কো-প্ৰাইম নাম্বাৰ। তথাপি বাকীখিনি যদি চেক কৰি চাওঁ, তেনেহ'লে বি2 যদি আমাৰ দিয়া আছে 26 আৰু 34. চ' আমি জানোৱেই যে ইভেন নাম্বাৰ কেতিয়াও কো-প্ৰাইম হ'ব নোৱাৰে, কাৰণ ইহঁতৰ কমন ফেক্টৰ 2 হ'বই। চ' আমাৰ জানো যে কো-প্ৰাইম হ'বলৈ হ'লে 1ৰ বাহিৰে বেলেগ ফেক্টৰ হ'ব নোৱাৰে। চ' 13 আৰু 39 চিটো যদি দিয়া থাকে, সেইটো 39ক ডিভাইড কৰিব পাৰি। অৰ্থাৎ কি হয়? 13 ইজ অলছ' এ কমন ফেক্টৰ, আৰু ডিটো দিয়া আছে 54 আৰু 27. চ' 54 27 ডিভাইড কৰিলে 2 পাম। অৰ্থাৎ কি হয়? সেইটো কো-প্ৰাইম হ'ব নোৱাৰে। অ'কে, চ' বুজি পালে চাগে। চ' 63 কুৱেশ্যন দিয়া আছে। দ্য LCM অফ 36, 24 এণ্ড 48. 36, 24 এণ্ড 48 আমাক দিয়া আছে। চ' এইকেইটাৰ LCM উলিয়াব লাগে। চ' আমি জানো যে LCM উলিওৱা আগতে পাইছোঁ যে 2ৰে এইটো যদি আমি ডিভাইড কৰোঁ, গোটেইকেইটাকে ডিভাইড কৰি কমন ফেক্টৰখিনি উলিয়াব লাগিব। চ' ইয়াৰে কমন ফেক্টৰটো হৈছে 2ৰে যদি ডিভাইড কৰোঁ 18 হ'ব, এইটো 12 হ'ব, এইটো 24. চ' এগেইন 2ৰে আমি ডিভাইড কৰিব পাৰোঁ, তেনেহ'লে 9 হ'ব, 6 হ'ব আৰু 12 হ'ব। চ' ইয়াতে চাওঁ, ইয়াতে কোনটো 3ৰে ডিভিজিবল হয়। অ'কে, চ' 3 তাৰপিছত 2 এণ্ড 4. চ' ইয়াতে চাওঁ 3 আৰু 2, 4 এটা কমন কো-প্ৰাইম হ'ব। চ' কমন প্ৰাইম ফেক্টৰ পাম। চ' 2ৰে ডিভাইড কৰিলে 3ক ডিভাইড কৰিব নোৱাৰোঁ, সেইকাৰণে সেইটোকে লিখিম 1 and 2. চ' এইকেইটা যদি আমি মাল্টিপ্লাই কৰি চাওঁ, তেনেহ'লে সেইটোৱে হ'ব আমাৰ LCM। অ'কে, চ' LCM কি হ'ব? 2 2 4, 4 3 12, 12 2 24, 24 3 72 আৰু 72 144. চ' LCM হ'ব আমাৰ 144, যিটো ডি অপশ্যনত দিয়া আছে। অ'কে, হেন্স দিয়া আছে 64 কুৱেশ্যনটো আমাক দিয়া আছে। 64 কুৱেশ্যন দিয়া আছে। দ্য HCF অফ 13, 91 এণ্ড 17. চ' ইয়াতে 13, 19 এণ্ড 91 দিয়া আছে আৰু 117. চ' ইয়াতে আমি উইদাউট কেলকুলেশ্যন এনচাৰ উলিয়াই দিব পাৰিম, কাৰণ 91, 117 আৰু 13ৰ কমন ফেক্টৰ কি হ'ব? 13 হয়। চ' ইয়াৰ HCF হ'ব, হায়েষ্ট কমন ফেক্টৰ উইল বি দ্য HCF উইল বি দ্য 13. চ' কোনটো অপশ্যনত আছে? ডি অপশ্যনত।
Okay, so 65 again 65 ki diya ase a housewife need mathematics for looking after her household activities. This statement reflect which value of teaching learning mathematics. So yate diya ase utilitarian value, disciplinary value, special value, social value and cultural value. So yate hobo answer to hobo এই অপশ্যনটো ইউটিলিটেৰিয়ান ভেলু কাৰণ ইয়াতে যিখিনি মেথমেটিক্সৰ নলেজ আছে হাউচ ৱাইফে তেওঁ নিজৰ হাউচ হোল্ডৰ এক্টিভিটিজত ইউটিলাইজ কৰে চ' ডেট উইল বি দ্য ইউটিলিটেৰিয়ান ভেলু অ'কে চ' ডেট মিন এ উইল বি দ্য কাৰেক্ট এনচাৰ চ' 66th কুৱেশ্যন দিয়া আছে ডেভেলপিং স্পীড প্ৰেচিয়েশ্যন ব্ৰেভিটি একুৰেচি নিটনেছ ইন computation and calculation in the mathematics reflects. So yet answer the as a knowledge objective, skill objective, application objective and interest objective. So your answer hobo skill objective karon jikhini ase hokolore knowledge thake speed thake সেইখিনি নিজৰ নলেজখিনি থাকে তাক ডেভেলপ কৰিব পাৰে স্পেচিয়েলি স্পীড কৰিব পাৰে প্ৰেচিজন ব্ৰেভিটি নিটনেছ এইবোৰ খালি স্কিলৰ ভিতৰত পৰে চ' ইয়াতে শুদ্ধ হ'ব বি Okay, so 67 question ki diya ase children in a class may be asked to construct few triangles of many size or shape then they are asked to measure and sum of the angles in which case they may find the sum is the same in all cases. This may lead them to conclude that the sum of the three angles of a triangle is 180 degree. This method is known as kundu method hobo lagibo analytical and synthetic method hobo lage na laboratory method hobo lage playway method hobo lage na inductive method. So here answer may be 67 or answer may be muk lagise analytic and synthetic method jodi muk confusion ase tothapio যদি আপোনালোকে জানে ৰাইট টু তেনেহ'লে ইউ কেন কমেণ্ট ইন আৱাৰ কমেণ্ট বক্স অ'কে চ' নেক্সট দিয়া আছে 68ৰ কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ গিভেন আৰু হুইচ অফ দ্য ফলোইং মেথড ইজ চাইল্ড চেণ্ট্ৰিক মেথড চ' ইয়াতে লেকচাৰ মেথড দিয়া আছে ইণ্ডাক্টিভ মেথড এণ্ড ডিডাক্টিভ মেথড দে অল আৰ দ্য টিচিং মেথড অ'কে চ' লাষ্ট ওৱান ইজ দিয়া আছে এনালিটিক এণ্ড চিন্থেটিক মেথড ডেট উইল বি দ্য চাইল্ড চেণ্ট্ৰিক মেথড অ'কে মে বি more concept iman clear na etu bot according to the national curriculum framework NCF 2005 higher aim of teaching mathematics means prothom to dia ase developing good numerical skills and ability for the student to be unable to produce enable employable adult to be able to contribute to economic development of one country and developing inner source resources of the growing child so here answer hobo 69 or A okay karon তো যেতিয়া আমি ন্যাশনাল কাৰিকুলাম ফ্ৰেমৱৰ্ক আমি পঢ়িম সেইটোতে এইটোৱে ডেভেলপিং গুড নিউমেৰিকেল স্কিল এণ্ড এবিলিটি ফৰ ষ্টুডেণ্ট বুলি পাইছোঁ অ'কে চ' 70 কুৱেশ্যনটো আমাক কি দিছে দ্য ডিফাৰেঞ্চ বিটুইন দ্য প্লেচ ভেলু এণ্ড ফেচ ভেলু অফ ইট ইন দ্য 5800 চ' 5832 চ' 8ৰ প্লেচ ভেলু হ'ল 100 আমি জানো 1 times 100 আৰু ফেচ ভেলু হৈছে 100 চ' ইয়াৰ কি হ'ব 800 minus 800 উইল বি দ্য 0 okay so C2 হৈছে আমাৰ শুদ্ধ উত্তৰ choose the correct option দিয়া আছে every rational number is an integer so that is not possible কাৰণ every integer is rational number but every rational number is not an integer so B দিয়া আছে every whole number is an integer so maybe it will be the correct okay B ধৰি থৈ দিছো বাকিখিনি পঢ়ি যাম this every whole number is rational number so that is not correct every rational number is a fraction so eto hobo নোৱাৰে কাৰণ p by q formত q is not equal to 0 বুলি দিয়া আছে that will be the rational number but fractionত কেতিয়া কি হয় a by 0 তেনেকুৱা টাইপৰ নিচিনা কুৱেশ্যন হৈ যায় য'ত তেনেকুৱা ফ্ৰেকশ্যনত আমি পাওঁ so 72 কুৱেশ্যন আমাক কি দিয়া আছে 72 সেকেন্ডত কি দিয়া আছে 1/8 plus 5/12 and যেটো plus এ minus এ কি হ'ব 1/9 okay so that will be the here but আমাক কি দিয়া আছে আমি যদি LCM উলিয়ালে আমাৰ কি হ'ব 8 again same similar here 12 and 9 so আমি 2 ৰে ডিভাইড কৰিলে 4 6 and 9 so 3 ৰে ডিভাইড কৰোঁ 4 2 and 3 okay so again 2 ৰে যদি ডিভাইড কৰোঁ কিমান হ'ব 2 1 and 3 so এইকেইটা যদি আমি মাল্টিপ্লাই কৰোঁ কমন ফেক্টৰ 2 2 3 গুণ 6 6 2 গুণ 12 12 6 গুণ 72 so 72 will be the answer LCM not answer 8 8 8 9 যোগ ফালে 12 12 খাতে 12 কিমান হ'ব 6
3 and ইফালে 8 so কিমান হ'ব 72 আমাৰ কিমান হ'ব 72 39 and 31 so 31 by 72 will be the correct answer যেটো আমাৰ অপচন দিয়া আছে did okay so এটোই আমাৰ answer so next আমাৰ দিয়া আছে 73 question 73 question আমাৰ দিয়া আছে 2 by 3 of মানে multiply okay so 3 by 4 of 18 so এইকেইটা যদি আমি হেৰি কৰোঁ 3 by 3 এটো cancel হ'ল so 2 by 4 and 2 by এটো 9 so 9 will be the answer and য'ত option দিয়া আছে A okay so 74 আমাৰ কি হ'ব 74 question an auditorium has 600 seat so 600 seat আমাক দিয়া আছিল okay so তাৰে 1/3 is আমাৰ empty হয় so কি হ'ব 3 আইপিলা 2 so 200 will be the empty seat কোড অপশন দিয়া আছে আমাৰ কোড গল C option so C option will be the correct okay so 75 question আমাক দিয়া আছে 75th question to দিয়া আছে a cable of 27 1/2 so ইয়াক যদি আমি proper fractional নিও 2754 55 by 2 হৈ যাব okay so ইয়াক আমি কেটা কিমানৰ কেটা এটা পিছত কিমানকে ভাগ কৰিব দিছে 2/3 of 3 okay so আমাৰ যদি এটোক আমি হেৰি কৰো 2 4 4 গুণাত proper fractional নিও 4 গুণাত 11 এটো হ'ব okay so এটোক আমি এটোৰে ডিভাইড কৰিব লাগিব so পাল্টি যাব উল্টা হৈ যাব into 4 by 11 okay so ইয়াৰ 5 বাৰ গ'ল ইফালে 2 বাৰ গ'ল so 5 into 2 means কিমান হ'ব 10 okay so answer 10 হ'ব আৰু option দিয়া আছে A okay so again next দিয়া আছে 76 দিয়া আছে a decimal with 90 in the 10th place so 76 দিয়া আছে a decimal with 90 in the 10th place 6 in the 100th place 8 in the 1st place and 5 in the 10th place so ইয়াতে যদি ভালকে চাও তেনেহলে আমি গম পাম যে 5 is in the place of 10 so and 8 is in the place of 1s so and 9 in the 10th place okay so 6 in the 100th place so 6 in the 100th place 9th so yete hobo B answer to correct okay so B to ho answer correct so 58.96 will be the correct answer so again 77th question to ki dia ase 43.800 hetu ami proper fractional into fractional nibo lage so ami janu je decimal to uthai dile 4380 divided by keta decimal episode keta সংখ্যা আছে he তিনটা আছে তো তিনটা সংখ্যা 0 বহাই দিও so ইয়াতে হ'ব এটো হ'ব cancel এটো cancel so কিমান হ'ব 438 আৰু 10 so ইয়াৰ যদি 5 ৰে ডিভাইড কৰো তেনেহলে কিমান পাম sorry 2 ৰে ডিভাইড কৰিলে 5 পাম আৰু 2 ৰে ডিভাইড কৰিলে 219 so 219 by 5 will be the answer so A will be the correct answer okay so in the next that is given here 78 question to amak dia ase what should be added to 3.189 to get the 7 so 7 opa jodi ami minus kori do 7 opisot keta 0 lagibo dekhon decimal opisot 0 tinta karon 3.189 decimal opisot tinta asel so 1 hobo ifala 8 opa sorry 9 opa 1 gole 8 so and কিমান হ'ব sorry 6 over 3 গলে 3 so 3.811 code আছে C option আছে so C option will be the correct okay so 79th question that is given here 79th question কি দিছে 15.73 divided by 10 to the power 4 so 10 to the power 4 বুলি গলে 0000 so 10 to the power 4 okay so that will be the here so kiman hobo etu divide korile etu divide korile kiman hobo 0 point ketar kot poribo 1 2 3 so 1 2 3 0.15 so yate option 2 hobo 0 2 ta ko bahi jabo 73 so 1
1 2 3 4 5 6 7 so 7 0.00157 will be the answer B option hobo so next dia ase 80 to amak dia ase without calculation ami uliabo parim karon 3.009 into 7.78.1 so decimal or pisot prothom to tinta ase decimal or pisot eta ase so puron pro pisot ultimately decimal or pisot 4 ta term thakibo so direct gom pam je 235.0029 will be the answer karon decimal or pisot 4 ta সংখ্যা ase without calculation so and next 81 is given here so 1 by 20 is equal to kiman percent hobo so 100 er logon multiply korile kiman hobo 5 so that 5% okay so ki hobo D will be the correct answer so again 82 what is given here 82 dia ase if 10% of the journey is 72 so yate dia ase 10% is equal to 72 so 100% amar kiman hobo so 100% hobole hole 72 divided by 100 10 and into multiply 100 so eto go so kiman hobo 100 equal to 720 kilometer jikini B option ot ase okay so B will be the correct and 83 third question that is given here 83rd question 12% of 620 so 12% of 620 so kiman hobo multiply korile 12 by 100 into 620 so eto cancel gol so yata 6 eto 5 ora yak divide korile 1 aro kiman hobo 1 to 12 2.4 so mane 6 into 1 2.4 so kiman hobo 24 4 74 okay so answer kunto hobo 74.0 jitu amar D ase D option okay and amak dia ase 84th question amak dia ase which of the following side can be from a triangle so ami jodi 84th question to sao tenhole ami janu je tribhujor duta bahu jugfol antur khotko dangor hobo laibo jugfol antutko dangor hobo laibo so a to dia ase 7 cm and 8 cm or 7 cm so 7 plus 7 koro tenhole jitu 18 ko dangor hobo so A will be the correct answer but baki khini jodi sao B 4 plus 2 jodi sorry horu geta sao 2 plus 1 will be the less than 4 jitu amar hobo nore again C to dia ase 3 plus 2 is equal to 5 so etu common hobo so amar answer hobo ultimately 84 A question okay so 85 question dia ase the selling price of a sofa so 7000 so yate ki hobo yate cost price CPU lo amar jitu formula asile 100 by jitu loss ase loss to ami 100 opa minus koribo laibo 87.5 jigine 100 opa 12.5 minus korile eto pam aru multiply with SP selling price okay so eto ami korile 100,000 whole 875 whole into 7000 so eta jodi eto 25 ore divide koro tenhole kiman hobo 25 ore divide korile 25 40 hobo eto hobo 25 divide korile 35 so yata again 5 ore divide korile 8 hobo eto 7 hobo 7 ore eto 1000 so means kiman hobo 8000 into 1 8000 okay so 8000 will be the answer jikini amar C option ot ase okay so again hamak dia ase question dia ase 86 question to dia ase hamak ki dia ase the selling price of the 10 pencil is equal to the CP of the 11 pencil so ki hobo dhorilo amar CP hobo CP of the 10 11 pencil jodi CP of the 1 pencil equal to 1 hoy tena hole 10 11 pencil or CP kiman hobo 11 okay so SP equal to kiman hobo equal to jot 10 so yate ki hobo selling price so yate hobo cost price aru selling price jitu SP 10 tar se herier contact 11 hobo okay so yate ki hobo profit hobo profit hot amar kiman hoy profit hot amar kiman hobo karon SP sepit ko dangor hoy jay so selling price dangor hoy gole ki hobo 1% profit hobo divided by 100 into kiman hobo
সৰি 10 CP আমাৰ কিমান দিয়া আছে CP চেলিং প্ৰাইচ SP ইকুৱেল টু 10 লগত হ'ব ইনটু 100 so এইটো কেনসেল হ'ব এটো মানে কি হ'ব 10% okay so 10% will be the correct answer so এটা C will be the right so again আমাক দিয়া আছে 86 ওলালো 87 হল 87 ত আমাক কি দিয়া আছে 87 ত দিয়া আছে এটো এটা ট্ৰায়াঙ্গল এনেকুৱা ট্ৰায়াঙ্গল দিয়া আছে সো ইয়াতে দিয়া আছে 120 ডিগ্ৰী আৰু এটো দিয়া আছে 30 ডিগ্ৰী আমাৰ এটো উলিয়াব লাগে সো এটো উলিয়াওতে আমাৰ কিমান হ'ব 120 মানে আমি জানো এটা হল যে কোণ 180 হয় 180 পা এটো যদি 120 বাই দিও এটো ওলাই যাব সো 60 ডিগ্ৰী হল সো এই দুটা যদি আমি প্লাস কৰো গুটেকেটা ট্ৰায়াঙ্গলৰ প্লাস কৰিলে কি হ'ব 60 plus 30 90 so বাকি 180 minus 90 কিমান হ'ব equal to 90 degree so ইয়াৰ answer to হ'ব C okay 88 question to আমাক দিয়া আছে 88 question দিয়া আছে area of a triangle sorry rectangle 255 meter square okay so 255 meter square আমাক দিয়া আছে তাৰপিছত length দিয়া আছে আমাৰ 15 meter so আমাৰ তেনেহলে আমি এটো যদি ডিভাইড কৰো তেনেহলে ব্ৰেথ ওলাই যাব সো ব্ৰেথ উলিয়াবলৈ হলে 15 ৰে 1 হ'ব ইফালে 7 so 17 meter will be the breadth so এতিয়া লেন্থ পালো আমি ব্ৰেথ পালো so perimeter will be the কিমান হ'ব 2l plus b so আমি জানো যে 17 plus 15 কিমান হ'ব 2 into 32 equal to 64 so 64 কোনটো অপচনত আছে C option of the so C option will be the correct okay so last dia say 89 question dia say a square sheet paper has a perimeter so perimeter dia say 40 cm so ami perimeter jano 4a square so a mane kiman hobo a equal to 10 cm so ami jano yar area to kiman hobo a square so a square hole 10 square hole 100 so 100 cm square kot ase beat so eto 90 number question asile moi 89 question to paholo so 89 question to amaki dia ase a cubed has 6 edges 8 edges and 12 edges and 10 edges so yare juto d ase hetu hoise amar answer okay so imane asil aশা কৰো সকলে বুজি পাইছে সage so yate jodi kiba doubt thakile you can comment our comment box okay so jiman paru try korilu bujai dibole so in the next class ami ako discuss korim enuka dhoroner question paper loi okay so imane asil jodi bhal pala tenhole subscribe korok amar channel to logote like korok comment korok so imane asil so till then bye thank you